সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই, শুনিছোঁ তথাপি। হেল্ল' বিউটিফুল পিপল, এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিলোঁ। আগৰ ভিডিঅ'টোত হয়তো আপোনালোকে দেখা পালে যে মই ওড়িশালৈ গৈছিলোঁ ফুৰিবলৈ। এয়া আমাৰ Day-1। প্ৰথম দিনাই আমি ওলাই গ'লোঁ কোনাৰ্ক টেম্পললৈ আৰু আহোঁতে বাটত চাওকচোন ইমান ধুনীয়া ভিউ, একেবাৰে আপোনালোকক নেদেখাই নোৱাৰিলোঁ। আহি আমি পালোহি কোনাৰ্ক টেম্পল। এয়া চাওকচোন, আমি কোনাৰ্ক টেম্পল পাই গ'লোহি আৰু এফালে ইয়াতে টিকেট কাটিলোঁ। কাটি আমি চিধাই সোমাই গ'লোঁ কোনাৰ্ক টেম্পললৈ। এইটো কোনাৰ্ক সূৰ্য মন্দিৰ। কেতিয়াবা যদি ওড়িশালৈ আহে, ইয়ালৈ কিন্তু নিশ্চয় আহিব। মন্দিৰটো বিৰাটেই ধুনীয়া। আহি একেবাৰে মন্দিৰটোৰ ওচৰ পালোহি। এয়া চাওক, মন্দিৰটোৰ মুখ্য দুৱাৰ এইখন। এইফালেৰে আমি সোমাই গ'লোঁ এনেদৰে। ইয়াৰ প্ৰত্যেকখন দেৱাললৈ মন কৰকচোন, মূৰ্তি খোদিত হৈ আছে। সকলোখিনি হাতেৰে স্পৰ্শ কৰি চালোঁ। কিমান যে ধুনীয়া কলাকাৰী নহয়নে? সকলো মানুহ কিন্তু আগতে আৰ্টিষ্টিক আছিল দেই। মই চেষ্টা কৰিছিলোঁ যে মোৰ চকুৰে মোৰ ভিউৱাৰ্ছসকলক প্ৰত্যেকটো বস্তু দেখুৱাওঁ, সেইবাবে মই ভিডিঅ' কৰি লৈছিলোঁ। ওড়িশাৰ এই সূৰ্য মন্দিৰটো পৰ্যটকৰ বিশেষ আকৰ্ষণৰ ঠাই। ইয়াত দেশী বিদেশী বিভিন্ন ধৰণৰ পৰ্যটক আহে। মই এইবাৰ ইয়ালৈ দ্বিতীয়বাৰলৈ আহিছোঁ আৰু প্ৰথমবাৰৰ দৰে এইবাৰো কিন্তু মানুহৰ বিৰাটেই ভিৰ। আৰু যদিও দুবাৰ আহিছোঁ, দুইবাৰেই কিন্তু মোৰ বিৰাট ভাল লাগিছে। এইটো মুখ্য মন্দিৰ। অৱশ্যে এই মন্দিৰটোৰ ইতিহাসৰ বিষয়ে যিহেতু মই বৰ বিশেষকৈ জ্ঞাত নহয়, সেইবাবে নোকোৱাটোৱেই ভাল হ'ব। কিন্তু এটা কথা পুনৰবাৰ ক'ম যে কেতিয়াবা যদি ওড়িশালৈ আহে, এই কোনাৰ্ক সূৰ্য মন্দিৰটোলৈ কিন্তু নহাকৈ নাথাকিব দেই। ইয়াত এটা মিউজিয়াম আছে। এয়া চাওকচোন, আমাৰ অসমৰ গোৱালপাৰাত যে আছে সূৰ্য পাহাৰ, তাৰ বিষয়েও লিখা আছে। মই অলপমান ভিডিঅ' কৰি আনিলোঁ। কোনাৰ্ক মন্দিৰৰ একেবাৰে কাষতে লাগি আছে এইটো এটা নৱগ্ৰহ মন্দিৰ। আমি তাতো অলপমান দৰ্শন কৰি আহিলোঁ। কোনাৰ্ক সূৰ্য মন্দিৰৰ পৰা আমি চিধাই গ'লোঁ চন্দ্ৰভাগা বীচলৈ। কোনাৰ্কৰ পৰা চন্দ্ৰভাগালৈ প্ৰায় 5 মিনিটৰ ৰাস্তা। আমি এখন অ'টোৰে তালৈ গ'লোঁ আৰু গৈ পাই গম পালোঁ যে আমাৰ বিৰাট ভাল ভাগ্য। সেইকেইদিন আকৌ তাত হৈ আছিল ছেণ্ডাৰ্ড ফেষ্টিভেল। ইমান যে ধুনীয়া ধুনীয়া মানুহবোৰে ছেণ্ডাৰ্ড বনাইছিল নহয়। ছেণ্ডাৰ্টিষ্ট পদ্মশ্ৰী সুদৰ্শন পাঠকৰ বিষয়ে হয়তো আপোনালোকে শুনিছে। এয়া তেখেতে বনোৱা কেইটামান ছেণ্ডাৰ্ড। ইমান ধুনীয়া মানুহে কেনেদৰে বনাব পাৰে, মই যে ভাবিয়ে পোৱা নাছিলোঁ। মোৰ চকুকেইটাই বিশ্বাসেই কৰিব পৰা নাছিলে যে এয়া বালিত বনাইছে। এই ফেষ্টিভেলটোত দেশী বিদেশী বিভিন্ন শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। এয়া চাওক, প্ৰথমজন শিল্পী USAৰ পৰা। ইয়াত আপোনালোকে তেওঁলোকৰ হাতৰ যাদু দেখা পাব। ভাবিব পাৰেনে বাৰু বালিত ইমান ধুনীয়া আৰ্ট কৰিব পাৰে বুলি?
আহিছে সুদূৰ ৰাছিয়াৰ পৰা। চাওকচোন হাতীজনা ইমান ধুনীয়াকৈ বনাইছে। ষ্টেণ্ডাৰ্ড কেইটা হয়তো আপোনালোকে চালে, মোক কিন্তু কমেণ্ট কৰি জনাব দেই আপোনালোকৰ কেনেকুৱা লাগিল। যিহেতু চন্দ্ৰভগা বীচখন একেবাৰে কাষতে লাগি আছিল, আমি অকণমান সাগৰত খেলিবলৈ বুলি গ'লোঁ। ইমান চাফা পানী, আমাৰ ভাল লাগি গ'ল। সাগৰত ঠিকছে উৎপাত কৰিলোঁ। নাও ইটছ টাইম টু টেষ্ট দ্য লোকেল কুইজিনছ। এয়া দহিবৰা আলুদম, ওড়িশা ফেমাছ দহিবৰা। আৰু কিবা কিবি খাইছিলোঁ, পিছে ভিডিঅ' বনাবলৈ নহ'ল। তাৰ পৰা ঘূৰি আহোঁতে আকাশখনৰ ভিডিঅ' কৰিছিলোঁ। চাওকচোন একেবাৰে সেন্দুৰীয়া। মোৰ কি মনত পৰিছিল জানে? সন্ধ্যা যেতিয়া নামে জিলমিলাই কাশী জোনে আইলৈ মনত পৰে। এটি নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আপোনালোক কিন্তু ৰৈ থাকিব দেই।